মই লাগিব কি আছিলে এটা কাম কৰচোন নাই যোৱা এতিয়া মই মিষ্টি হ'লো মই ৰুটি বনোৱা মিষ্টি ঘৰত মোক মিষ্টি এটা বনাই দিলে ভগৱানে সেইকাৰণে এটা পেকেট আনিবা চচা পেকেট আনিবা কৈ থাকো ৰাখো ঠিক আছে কেনেকুৱা আৰু গোলকে বনাইছো এইটো কিমান ধুনীয়া গোল এইটো দেখিছা এইটো দেখিছো গোল মজা হৈছে দেই আৰু অকণ পাতল কৰি দিয়া মানুহে আকৌ সৰু সৰু ৰুটি নাখায় নহয় ডাঙৰ খাব এনেকুৱাটো খাব আৰু কিন্তু মই ধুনীয়া গোল বনাম মুখখন নলগাই গোন্ধি চাইছো এনে